আপোনালোকে এটা প্ৰশ্ন কৰোঁ, বিধৱা মহিলা এজনীৰ কাৰণে এটা সন্তানক তুলি ডাঙৰ দীঘল কৰাটো কিমান কষ্টকৰ আপোনালোকে জনাবচোন দেই। বহুতে এই কথাষাৰ বুজি নাপায়। মই আপোনালোকক সুধিছোঁ, জনাবচোন আপোনালোকে কমেণ্ট কৰি মোক। গুড মৰ্ণিং গাইজ, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আৰু মোৰো ভাল বেয়া মাজতে, দেহাৰো ভালে বাৰু, মোৰহে ভাল বেয়া মাজতে আছোঁ। আৰু বিশেষ এটা কাৰণ হৈছে দেহা এক্সাম যিহেতু শেষ হ'ল, দেহা খুব ফূৰ্তি মানে এতিয়া বহুত দেৰিলৈ শুই আছে। মই উঠিলোঁ অলপ আগতে, 15-20 মিনিটমান হৈছে, ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, নহয় থাকিয়ে যায়। আৰু কালি আপোনালোকক কৈছোঁ মৰিগাঁও গৈছোঁ বুলি পেলাই, ধুনীয়াকৈ চাইছে ভিডিঅ'টো, শ্বৰ্ট ভিডিঅ'। আৰু কিয় মৰিগাঁও গ'লোঁ, কি কথা আপোনালোকক ধুনীয়াকৈ লং ভিডিঅ' বনাবই টাইম নহ'ল, বহু আটানিকৈ যাবলগীয়া হ'ল। সেইটো কাৰণে ভাবিছোঁ আজি এই ভিডিঅ'টো মানে কৈ দিম কিয় গৈছিলোঁ, কি কাৰণত। সেয়া আৰু দেখিছেনে চিঙা পিন্ধি আছোঁ মানে কাপোৰ, উপায় নাই, কি হ'ব। আৰু সেয়াই বেছি দীঘলীয়া কৰি নাথাকোঁ, এতিয়া কথাখিনি মানে দেৰিকৈ ক'ম আৰু দেহাকেইটা উঠাওঁকৈ। আৰু সকলোকে গুড মৰ্ণিং। আৰু ভিডিঅ'টো প্ৰথম ষ্টাৰ্টিঙৰ কথা এটা কওঁ, যাতে আপোনালোকে ধুনীয়াকৈ মৰম চেনেহ দেহাক আৰু মোক বহুত আৰু ধুনীয়াকৈ ভিডিঅ'সমূহ চাই আকৌ ধুনীয়াকৈ এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আৰু এতিয়া ব'লক মোৰ লগতে দেহাকো উঠাই দিমগৈ। দেহা অলৰেডি উঠিছে, বিচনাতে আছে, তাক অকণমান দেখাওঁগৈ আপোনালোকক, বহুত দিন তাক দেখুৱাই নাই ভিডিঅ'ত। ব'লক। গুড মৰ্ণিং দেহা। এইফালে আমাৰ দেহা ফাইনেলি উঠি গ'ল। আৰু দেখিছেনে এইফালে পিন্ধিব এতিয়া চেণ্ডেল, তাই যোৱা পৰহি আনি দিছিলোঁ চেণ্ডেল, সি সদায় চেণ্ডেল বিচাৰি থাকে, কিন্তু আছে বহুত চেণ্ডেল, তথাপিও চেণ্ডেল লাগিয়ে থাকে। আৰু এতিয়া বাজিছে 6:02। ইয়াত দেখিছেনে গোটেই বিচনা কি হৈ আছে। দেহাই মানে এতিয়াহে উঠিছে, মই উঠিলোঁ অলপ আগতে। দেহা এতিয়া বাছ কৰিবানে? যোৱা বাছ কৰাগে। এইফালে বিচনা ঠিক কৰোঁ, মই অলপ আগতহে উঠিছোঁ, বেছি টাইম হোৱা নাই উঠা মোৰো। সেয়ে দিনটো কি কৰোঁ নকৰোঁ আপোনালোকে দেখাই থাকিম, ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে চাই থাকিব দেই। ফাইনেলি আহি গ'লোঁ আপোনালোকৰ মাজলৈ, কথাখিনি কওঁ বুলি পিনে ৰাতিপুৱা যিহেতু কৈছিলোঁ আপোনালোকক, মই যোৱাকালি কিয় মেডিকেল গৈছিলোঁ, কিহৰ কাৰণে, সকলোখিনি আপোনালোকৰ কথাখিনি কওঁ বুলি ভাবিলোঁ। এতিয়াই এইফালে ধুনীয়াকৈ বাটত গছৰ তলত বহি লৈছোঁ, আমাৰ পদূলিমুখতে। আৰু এইফালে আছে ঘৰটো, এনেকৈ এইফালে বহি লৈছোঁ। গোটেই মানে কাম চাম কৰি ভাত তাত খাই একেবাৰে আকৌ গা ধুব লগা হ'লে, চুলি তুলি টিকি আছে, মূৰটো ধুই দিছিলোঁ। আৰু বাকো গা পা ধুৱাই ল'লোঁ, মূৰ চুত আকৌ ধুৱাই ল'লোঁ। গোটেই কালি মানে তেল চেল দিয়া অৱস্থা নাইকিয়া হৈ আছিলে। এতিয়া সকলোখিনি আজৰি কৰি পিনে ভাবিছোঁ কথাখিনি কৈ দিওঁ। যোৱাকালি এটা বিশেষ কামৰ কাৰণে যোৱা হ'ল, মানে যোৱা কথা নাছিলে মোৰ, যিহেতু বায়ে ক'লে যে তই যদি ঘৰত এনেই আছ, মই এনেকৈ অপাৰেশ্যন কৰিব যাম, তই আহিবি বুলি ক'লে। ঠিক তেনেকৈ মানে কোৱা কাৰণে মই জল্দি কাপোৰখিনি ধুই ৰাতিপুৱাই গুচি গ'লোগৈ। আৰু নগ'লে নহয়, নিজৰ বাই ভনীটো সহায় কৰিব লাগিব নহয় জানো, মোৰ বিপদত সি আহিব লাগিব। সেয়ে গ'লোঁ। আৰু বেলেগ একো বেমাৰ অপাৰেশ্যন নহয়, এই বেবী যে নোহোৱা সেয়া অপাৰেশ্যন কৰিব আহিছিলে। বহুত মানুহ আহিছে কালি, দেখি ইমানে বেয়া লাগিছে। মই মানে কান্দি গৈছোঁগৈ দেখি, মানে ভয়ো লাগিছে। বেজী চেজি দিয়া বা কাটা কৰা যেনেকৈহে কৰিছে, মানে মোৰ বহুত ভয় লাগি গৈছে। আৰু বাহঁতৰ তাৰপৰা মানে 4জনী মানুহ আহিছিলে, বাই মানে ঘৰত যাম বুলি আহিছিলে। মই ভাবিছিলোঁ মৰিগাঁৱৰ পৰা পঠাই দিম বুলি পিনে। তাৰপিছত যেতিয়া বহুত চিৰিয়াছ যেতিয়া হ'ল, নিজে সি ক'লে যে মই ঘৰত আমাৰ ইয়ালৈ অহা কথা ক'লে। আৰু মই বোলো ঠিক আছে ব'ল। আকৌ জল্দি কালি গাড়ী ভাড়া কৰি, গাড়ী চাড়ী বিচাৰি কৰি আকৌ জল্দি তাক লৈ আহিছোঁ। সেইটো কামৰ কাৰণে মৰিগাঁও গৈছিলোঁ। আৰু মানে বহুত অভিজ্ঞতা হৈ গৈছে আৰু তাৰ লগত ঘূৰি মানে বহুত কিবা কিবিও মানে আগতে হৈ গৈছে, মানে মেডিকেল ঘূৰি তাৰ লগতে বহুত মই মানে শিক্ষাখিনি পাইছোঁ। এইটো সেয়াই মানে। আৰু গৰমটো বহুত জানে, আপোনালোকৰ ফালে কেনেকুৱা গৰম দিছে জনাবচোন দেই। আমাৰ এইফালেতো বহুতেই গৰম, থাকিব পৰা নাই। লাইন চাইনো তাতে নাই, গোটেই মানে গৰম। ঘৰ ৰুমতো লাইন থাকিলেও মানে গোটেই গৰম, ফেনৰ হাৱাবিলাক গৰম আহে। আৰু দেখিছিলে মই খিনাই কৰি মানে অৱস্থা নাই, মোৰো বেমাৰী গা লৈয়ে ঘূৰি ফুৰিছোঁ, নগ'লে নহয় যিহেতু। সকলোফালে নিজে অকলে কৰিব লগা হয়। আৰু মোবাইলৰ কেমেৰাটো ইমান ঠিক নহয়, ভাবিছোঁ লাহেকৈ ভাল মোবাইল এটা ল'ম বুলি। ক'লা দেখিছে, কেমেৰাটো ইমান ঠিক নহয়, কি কৰিব উপায় নাই। তেনেকৈ বনাই থাকোঁ আৰু মনোৰঞ্জনখিনি মানে বনাব চেষ্টা কৰোঁ। আৰু সেয়া দেহা এইকেইদিন দেখুওৱা হোৱা নাই, আজি অকণমান দেহাক দেখাইছিলোঁ ৰাতিপুৱা শুই উঠাৰ সময়ত। আৰু সি এতিয়া বা ছোৱালীজনী আছে যিহেতু, টিকলিজনী, তাৰ লগতে খেলি আছে অলপ। আৰু কিনো ক'ম, আৰু মোৰ মনৰ অৱস্থাৰ কথা আৰু কৈয়ে শেষ নহয়। বহুত দুখৰ মাজত জীয়াই আছোঁ, কিনো ক'ম আপোনালোকক। দুখবিলাক মানে আপোনালোকৰ আগত কৈও শেষেই নহয়, দুখে গোটেই জীৱনটো আৱৰি ধৰিছে। সেয়া গাড়ী আহিছিলে, সেইটো কাৰণে ভিডিঅ'টো বন্ধ কৰি দিছিলোঁ। আৰু কি জানেনে, আপোনালোকক এটা কথা কওঁ, আপোনালোকে মানুহ
বিশ্বাস একদমেই নকৰিব আৰু বিশ্বাস কৰে নেকি তাকো জনাব। মই বিশ্বাস কৰি মানুহক বহুত ঠগাইছোঁ, বহুত মানে কান্দিছোঁ। এনেকুৱা নহয় যে অকল ভালপোৱা ক্ষেত্ৰতহে মানুহে ভাবিব পাৰে যে ভালপোৱা ক্ষেত্ৰতে নেকি বুলি, তেনেকুৱা কথা নহয়। যিকোনো ক্ষেত্ৰতে মানুহে ঠগাব পাৰে আৰু মানুহক মানে বিশ্বাস কৰাটো বহুত ডাঙৰ কথা দেই। মানে পটককৈ মানুহক বিশ্বাস কৰিব নালাগে। মই বিশ্বাস কৰি বহুত ঠগাইছোঁ, বহুত ভুল কাম কৰিছোঁ। মানে বিশ্বাস কৰিলে মানে নিজে ঠগাবলগীয়া হয়, নিজে আঘাত পাবলগীয়া হয়। মাইকী মতা মানে কোনো কথা নাই, মানে মানুহক বিশ্বাস কৰিব নালাগে পটককৈ। মই মানুহক পটককৈ বিশ্বাস কৰি লওঁ আৰু পটককৈ মানুহক আপোন কৰি লওঁ, সেইটোৱে বহুত বেয়া কথা মানে। আৰু কি জানেনে, জীৱনত মানে মানুহে কয় ন, মোক মানে কয় আৰু এতিয়া 8 বছৰ যিহেতু হ'ল দেহা দেউতাকে ঢুকুৱা, বহুতে কয় যে বিয়া হোৱা এনেকৈ লাগে জীৱনসংগী এজন বুলি কয়। মানে মই ইমান কাণ খাই নিদিওঁ, কাৰণ দেহা আছে কাৰণে মই ইমান কাণ খাই দিয়া নাছিলোঁ আৰু বৰ্তমান দিয়াও নাই এতিয়ালৈ বাৰু। কিন্তু হয়, কথাটো নোহোৱা নহয়, মানুহক দুখ সুখ কথা শ্বেয়াৰ কৰিবলৈ জীৱনসংগী এজন বা ল'ৰা এজনক হ'লেগৈ জীৱনসংগী এজনী বহুত প্ৰয়োজন। কিন্তু সেইখিনি এতিয়া উপলব্ধি কৰিছোঁ। কেতিয়াবা বহুত অকলশৰীয়া হয়, কেতিয়াবা অকলে কান্দোঁ, ঘৰৰ মানুহ নোহোৱা সুযোগ লৈ পিনে, কাৰণ মা বাবা আগত কান্দিব নোৱাৰোঁ। সিহঁতে বহুত দুখ পায় আৰু বহুত কথা কয় আৰু মানে বুজনি দিয়ে বহুত, কিন্তু সকলো সময়তে সেইখিনি বুজনি লোৱাটো সম্ভৱ নহয় এজনী মাইকী মানুহৰ কাৰণে। যিবিলাক বিধৱা আছে সেইসকলে বুজি পায় হাজবেণ্ডৰ অবিহনে এটা সন্তানক কিমান কষ্ট হয় ৰখাটো, সেই সকলোহে বুজি পায়, যিসকলে ভুক্তভোগী বা ভুক্তভোগী হৈ আছে। এনে জীৱনসংগী হিচাপে তেনেকুৱা একো যে লাগিব সেইটো কথা নহয়। কিন্তু মোৰ কেতিয়াবা বহুত অনুভৱ হয়, যেতিয়া সকলো ফালৰ পৰা দুখবিলাক আৱৰি ধৰে, তেতিয়া অতীতক লৈ পিনে বহুত মনত পেলাওঁ, বহুত মিছ কৰোঁ, বহুত কান্দোঁ। তেতিয়া ভাবোঁ বৰ্তমানত যদি কোনোবা এজন বুজিব থাকিল হয় মানুহ মোৰ জীৱনত, বা নহয় বা যদি অতীতত যদি এনেকুৱা ঘটনা এটা নহ'ল হয় মোৰ লগত, আজি এনেকুৱা মই কান্দিবলগীয়া নহয় বা এইখিনি কষ্ট পাবলগীয়া নহয় বুলি মই ভাবোঁ। সেই তেতিয়াই বহুত বেয়া লাগে, তেতিয়াই জীৱনসংগী এজন থকা হয় সেইটো ভাল হ'ল হয় বুলি ভাবোঁ আৰু। কিন্তু বিচাৰিলেনো ক'ত পোৱা যায় নহয় জানো, ভাল মানুহ এজন বিচাৰিলে ইমান পুটুককৈ যে পাম সেইটো কথা নহয়। কিন্তু আৰু বিচৰাও নাই আৰু সেয়াই, কিন্তু বিচাৰিব আৰু দেহা যিহেতু ডাঙৰ হৈ আহিছে আৰু সেইবিলাক বিচৰা কথাও ভবা নাই। আৰু এটা কথা কওঁ, মানুহক আপোনালোকে পটককৈ বিশ্বাস নকৰিব, আৰু ময়ো এতিয়াৰ পৰা মানে বিশ্বাস নকৰোঁ মানুহক ইমান। চাই চিন্তি কৰিম আৰু, সকলোকে কোৱা নাই, সকলো মানুহে সমান নহয় যিহেতু। সেয়া গাড়ী আহি আছে, ভিডিঅ'টো বন্ধ কৰিব লগা হয়, মানুহৰ আগত কৰিব লাজ লাগে। আৰু সকলো মানুহকে কোৱা নাই বিশ্বাস নকৰিবলৈ, কিন্তু চাই চিন্তি কৰিব লাগে। ময়ো ঠিক তেনেকৈ চাই চিন্তিয়ে মানুহক বিশ্বাস কৰিবলৈ শিকিছোঁ। বহুত 8 বছৰ ধৰি বহুত মানুহ পাইছোঁ, তিতা মিঠা সকলো পাইছোঁ। বহুত মানুহে বিধৱা বুলি পিনে সুবিধা ল'ব বিচাৰে, আৰু আপোনালোকে বহুতে হয়তো ভাবিব পাৰে, কিছুমান আৰু যিসকলে মোৰ ভিডিঅ' চাই, কিছুমানে সেয়া গাড়ী চাই আহি থাকে, বহুত ডিষ্টাৰ্ব হয় ৰাস্তাত ভিডিঅ' বনাবলৈ। আৰু যিসকলে মানে মোৰ ভিডিঅ' চাই ইমান ধুনীয়াকৈ আপোনালোকে কমেণ্ট কৰে, আৰু 2-3টামান ধুনীয়াকৈ কমেণ্ট কৰে, আৰু ধুনীয়াকৈ মোৰ ভিডিঅ'সমূহ ধুনীয়াকৈ চাইছে, আৰু বহুত দেহাক আৰু মোৰ যাতে মৰম চেনেহ দিয়ে আৰু ধুনীয়াকৈ আগুৱাই লৈ যোৱা যাতে সহায় কৰে আপোনালোকে, সেয়া আৰু ক'লোঁ। যিসকলে নাজানে মোৰ ভিডিঅ' চোৱা ভিউজসকলক কৈছোঁ, মানে মোৰ ভিউৱাৰ্ছসকলক কৈছোঁ, মানে কথাকেইটা ফুটিব বিচৰা নাই, মানে কথা কোৱা যিহেতু তেনেকুৱা অভ্যাস নাই, সেইকাৰণে ওলাবই বিচৰা নাই মানে মুখৰ পৰা কথাবিলাক। সেয়া আৰু যিসকলে মানে ভাবিছে মোক কিছুমান আৰু যে মই ক'ত, বহুতে ভাবিব পাৰে ছোৱালী নেকি, কিন্তু মই ছোৱালী নহয়, আপোনালোকক স্পষ্ট কৰি দিছোঁ। মই বিয়া হৈছিলোঁ, হাজবেণ্ড ঢুকালে, আৰু দেহাক যে দেখাই থাকোঁ আপোনালোকক, দেহা মোৰ নিজৰ ল'ৰা, মোৰে সন্তান। আৰু মই সেয়াই, হাজবেণ্ড ঢুকালে কি বুলি কয় জানে আপোনালোকে, বিধৱা বুলি কয়, ঠিক তেনেকৈ মই। আৰু আপোনালোকে যদি ভাবি আছে মই ছোৱালী বুলি, নহয়। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমৰ পৰা চাইছে, জানিছে কেনেকুৱা ধৰণৰ মই, আৰু মই জীৱনটো কেনেকৈ আগবাঢ়িছোঁ, কেনেকৈ কি কৈছোঁ, সকলোখিনি মই লাহে লাহে ভিডিঅ'ৰ যোগেদি মই ক'ব চেষ্টা কৰোঁ। কিমানখিনি পাৰিছোঁ নাজানো, হ'লেও মই কৰিছোঁ ভিডিঅ'ৰ যোগেদি। আৰু যদি কিবা জানিব থাকে আপোনালোকে কমেণ্ট কৰি জনাব, কিবা যদি বিচাৰে জানিবৰ কাৰণে, আৰু নকৰিলে নাই, যদি ভাল লাগে ধুনীয়াকৈ ভিডিঅ'সমূহ চাব, আৰু কিবা থাকিলে চাই কৰি ধুনীয়াকৈ মোক কমেণ্ট কৰিব। আৰুনো কি ক'ম, আৰু ক'বলৈ তেনেকুৱা একোৱেই নাই। মন চন ভাল বেয়া এনেকুৱাই হৈ থাকে। সেয়া ৰাস্তাত মানুহ আহিছিলে, বৌ কেইজনীমান ক'ৰবাত গৈছে,
সেয়া আৰু কিনো ক'ম, ক'বলৈ তেনেকুৱা একো বিশেষ নাই। আৰু ভিডিঅ'সমূহ আপোনালোকে চাব, বহুত দেখাক আৰু মোক যাতে মৰম দিয়ে, সেইখিনি আপোনালোকৰ পৰা বিচাৰোঁ, বেলেগ একো নিবিচাৰোঁ। আপোনালোকৰ আশীৰ্বাদ নহ'লে মই কেতিয়া আগুৱাই যাব নোৱাৰিম। আৰু চাওঁ আগলৈ কিমান ভাল ভিডিঅ' দিব পাৰোঁ নাজানো। আৰু আপোনালোকক কৈছোঁ, কিবা যদি জানিব থাকে মোৰ পৰা বা কিবা যদি সুধিব থাকে, আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি সুধিব পাৰে মোক, সকলোখিনি আপোনালোকৰ প্ৰশ্ন উত্তৰ মই দি যাম। আৰু এতিয়া বিশেষ তেনেকুৱা ক'বলগীয়া একো নাই। আৰু আবেলি জাগা যাম চাগে, আৰু জাগা যোৱা ভিডিঅ' দেখাই নাথাকোঁ, কিমাননো জাগা যোৱা ভিডিঅ' বজাৰ দেখাই থাকিম। মোৰ তেনেকুৱা বিশেষ কাম নাই, বৌয়ে লগ ধৰিছে, বৌৰ লগত যাম চাগে আবেলিলৈকে। এতিয়া বাজিছে 1টা। সেয়া ধুনীয়াকৈ বহি আছোঁ অকলে। সেয়া আৰু জীৱনৰ ইটো সিটো ঘটনা ঘটিয়ে থাকে। আৰু সেয়া এদিন সুখ, এদিন কান্দো, এদিন হাঁহো, এনেকুৱা হৈ থাকে। সেয়া আৰু আজিলৈ কি ক'ম, ক'বলৈ একো নাই। আৰু নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই। আৰু ভিডিঅ'সমূহ ধুনীয়াকৈ চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব দিব নাপাহৰিব। আৰু যিসকলে মোৰ নতুন ভিডিঅ' চাই আছে বা চাব আহিছে, সেইসকলে ধুনীয়াকৈ এটা ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ বাই।